তো গাইজ আজি আমলেট কাৰী আৰু ভাতৰ চেলেঞ্জ হ'ব লগত কাঁচা পিঁয়াজ আছে দৌৰে পূৰা সমানে সমানে আছে পূৰা ডাঙৰ ডাঙৰ কাঁইট লৈ লৈছোঁ তো এতিয়া খাব লাগে আৰু চেলেঞ্জত জয় হ'ব লাগে কাৰণ আজিৰ চেলেঞ্জত জয়জনৰ কাৰণে পুৰস্কাৰ আছে নগদ 100 টকা আৰু হাৰাজনৰ কাৰণে পুৰস্কাৰ আছে ভোট জলকীয়া তো আপোনালোকে ভিডিঅ'টো একদম শেষলৈকে চাই থাকক 100 টকাটো ইয়াতে থৈ দিলোঁ ভোট জলকীয়াটো ইয়াতে থৈ দিলোঁ কোনে ভোট জলকীয়া পায় কোনে 100 টকা পায় একদম শেষলৈকে চাই থাকক 1 2 3 ষ্টাৰ্ট তো গাইজ উইনাৰ মই কাই পুৰা চাফা 100 টকাটোৰ গৰাকী আজি মই খাই যাব নাই চাফা অলপ চলপতো ৰ'বই দিয়কচোন এটা ভিতৰত গোটেই চাফা কৰা নিয়ম আছে গোটেই চাফা কৰা তো গাইজ মানে অনিয়ম কৰি হ'লেও মানে জয় হ'ল এটাৰ ভিতৰত বেছি চাওক মোৰ কাঢ়িছ আৰু এখন কাঢ়িছ গতিকে মই পূৰা চাফা কৰি দিছোঁ এই আগতে মানে মুখ মিলাক 150 টকাতে হাত কৰলাক জয় সম্ভৱ নহ'ল তো বহুত ফাষ্ট মানে চবেই নাই একদম গিলি আছে কেৱল গিলি আছে হাৰাজনৰ কাৰণে ভোট জলকীয়া পুৰস্কাৰ আছিল আৰু জয়জনৰ কাৰণে 100 টকা আছিল গতিকে মই ভোট জলকীয়া পালোঁ ভোট জলকীয়াটো